আমি যিহেতু মধ্যবিত্ত শ্ৰেণীৰ মানুহ আৰু আমাৰ যোগাৰবোৰ চাওকচোন, এনেকৈ টিফিন এটাতে দালি অলপ তিয়াই পেলাই ভাতৰ লগতে ভৰাই দিলোঁ কুকাৰটোত। তাৰপিছত মই যে শাকনি বাৰী সিদিনাখনি আলু খান্দিছিলোঁ, তেতিয়া যে তাত লাইট পাৰ্পল কালাৰ আৰু হোৱাইট কালাৰ ফুলো ফুলি আছিলে, সেইবোৰ কিহৰ আছিল জানে? সেইবোৰ আছিল মূলা, তাৰপাছত আৰু আছিলে সৰিয়হ আছিলে, লাই গুটি আছিলে। তাৰপিছত এইবোৰ ইমান ধুনীয়া হৈ আছে। এই গুটিবোৰ যে আলুৰ লগত ভাজি খাব পাৰে বা এনেও ভাজি খাব পাৰে, মই সেই কথাটো জনা নাছিলোঁ। সেইদিনাখনি খুৰীয়ে যেতিয়া ক'লে যে এইখিনি কিয় পেলাই দিছ, এনেকৈ ভাজি খাবিচোন, আৰু মই ক'লো মই বনাব নাজানো। তেতিয়া তেওঁ ক'লে বোলে মই বনাই দিম, তই খাই চাবি। আৰু ইমান বেছি তেলি নহয়। আজি ৰাতিপুৱা যেতিয়া খুৰীয়ে দিলেহি নহয়, তাৰপাছত ময়ো মানে ভাবিলোঁ ৰেচিপিটো আপোনালোককো দেখাওঁ আৰু মই নিজেও এবাৰ ট্ৰাই কৰি চাওঁ। আৰু এইফালে মই গুটিবোৰ ধুনীয়াকৈ দুটুকুৰাকৈ কাটি লৈছোঁ, আৰু এইফালে গুটি আলু কেইটামানো লৈছোঁ। তাৰপাছতে চাওঁ মই কেনেকৈ বনালোঁ। আৰু মোৰ ভাজিখন ৰেডি হৈ গ'ল। আৰু আজি খালি দালি, নেমু চেপি লৈছোঁ আৰু ভাজি ভাত, আৰু এনেকৈ আজি খালোঁ। আৰু এই ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব দেই। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰি দিব। আৰু আজিলৈ সামৰিছোঁ, বাই।